মহামায়া পৰিষদ সমষ্টিত 10 কোটি টকা ব্যয়ৰ ইনডোৰ ষ্টেডিয়াম প্ৰেক্ষাগৃহ নিৰ্মাণৰ আধাৰশিলা পুঙাজিৰ গ্ৰাম ৰেলীত মুখ্য অতিথি হিচাপে বিশাল জনতাক সম্বোধন মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি অধ্যক্ষৰ ডিবি বিৰুদ্ধে প্ৰতিবাদত বহিল ছাত্ৰ-ছাত্ৰী কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত নতুন নিৰ্বাচনী খচৰা প্ৰস্তুতিৰ বাবে ড্ৰাফটিং কমিটিৰ কাম-কাজ আৰম্ভ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পৰিষদৰ এই পদক্ষেপ গ্ৰহণ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্জয় তাৰানপি আগবাঢ়িছো প্ৰথমটো খবৰলে কাৰ্বি আংলং জিলাৰ আনন পৰিষদীয় সমষ্টিৰ দৰে মহামায়াটো মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ইনডোৰ ষ্টেডিয়াম গেলাৰীসহ ষ্টেডিয়াম আৰু প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে স্থানীয় জনপ্ৰতিনিধি লুনসিং তেৰণ আৰু টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য আৰু এমএসি সকলৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰিৱৰ্তনৰ অংশ হিচাপে মহামায়া পৰিষদত সমষ্টিৰ বাবে গ্ৰহণ কৰিলে এক উল্লেখনীয় পদক্ষেপ টিম কাৰ্বি আংলঙৰ অন্তৰ্গত কাৰ্যবাহী সদস্য তথা এমএসি আৰু স্থানীয় জনপ্ৰতিনিধি লুনসিং তেৰণৰ উপস্থিতিত মুখ্য কাৰ্যবাহীয়ে স্থাপন কৰিলে ষ্টেডিয়াম তথা প্ৰেক্ষাগৃহ নিৰ্মাণৰ আধাৰশিলা ক্ৰীড়া দিশত গ্ৰামাঞ্চলৰ আগ্ৰহী খেলুৱৈসকলক আগবঢ়াই নি বিশ্ব ক্ৰীড়া প্ৰাংগণত উপনীত কৰোৱাৰ লক্ষ্যৰে বিত্তমন্ত্ৰী বিশেষ পেকেজৰ অধীনত নিৰ্মাণ হ'ব বিশাল ক্ৰীড়া পথাৰ আনহাতে মহামায়া পৰিষদ সমষ্টিৰ অন্তৰ্গত পুঙাজিত অনুষ্ঠিত বিশাল ৰেলীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিশাল জনতাক সম্বোধন কৰি ভাষণ আগবঢ়ায় ভাষণ প্ৰসংগত ৰংহাঙে পুঙাজিৰ জনতাক আশ্বাস দি কয় যে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা মাটিখোলাৰ পৰা হিউৱাৰ হৈ জুংথঙলৈ যাতায়াতৰ সুন্দৰ ব্যৱস্থা বাবে মেটেল আৰু ব্লেক টপিং পথ নিৰ্মাণ কৰা হ'ব আনহাতে ৰেলী আৰম্ভ হোৱাৰ আগতে স্থানীয় ৰাইজে বৃহত্তৰ পুঙাজিত দীৰ্ঘদিনৰ পৰা গ্ৰামাঞ্চলৰ ৰাইজৰ খোৱাপানীৰ সমস্যা পুঙাজিত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ স্থাপন আদিৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্য কাৰ্যবাহী সদস্যৰ হাতত প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে তেওঁলোকৰ দাবী শীঘ্ৰে পূৰণ কৰি দিয়াৰ বাবে জিলা স্বাস্থ্য খণ্ডৰ কাৰ্যবাহী সদস্য আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য দায়িত্ব অৰ্পণ কৰে ভাৰত কাছাৰী আৰু Artikel 244 ari tuman ni si long weg dengi don long dengi lapen long weg ki pusi dia tuman lamcak na bila don malitu ahem teke ma ke hang amen pen iur si ke thekere ke chekong atum ala litum jongjunga leke long jia phan hempe ke long jia phan galela litum rada long atum hempe ka men den chupar jadlo in the banner of the autonomous state in the name of the autonomous state hempe ka men tonala tum rada long wanglo alang tum rada long semi tanglo hempe long letik election thul the hempe long letik itum sang se hempe long letik ako alang tum election thul lo karbila autonomous council ke thagaroi pusgir kali bagalan don male tum alang tum si thagaroi ke kiluche ga danglo so ke thekeri ga chekong atum hala so rar tum bhan karbi yanang bong ka choba karbi yanang bong ka choba ikot karbi yanang bong ka chok karbi yanang bong ka chopithi karbi yanang bong karbi atum ke aprang prang pusar ho tale tum bhan nang than the je karbi atum bhan 300 tum bhan ke pini ka pi sida ujit tim apa sanse nili meg engno si pini pi lo don mali tum nili pandame thike pin ata nili pandanang mentolo আর তুই কাঙা থিরিয়ে লং নিলি ফান্দামে হলা সহত কার্বি লোকা চাংলিয়া সং ওয়েস্ট কার্বি আংলং সেন্ট্রাল কমিটি সাব সেন্ট্রাল কমিটি মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে তেওঁ ভাষণত এই ভিতৰুৱা গ্ৰামাঞ্চল মুকাজং গাঁৱৰ 117টা পৰিয়ালৰ বাবে সৌৰচালিত লাইট দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মাছৰ পোনা আঠুৱা আদিও গাঁৱৰ ৰাইজৰ মাজত বিতৰণ কৰে
আনহাতে আজিৰ এই ৰেলীত কংগ্ৰেছ অগপ আৰু ASDCৰ পৰা 100জন ব্যক্তিয়ে নিজ নিজ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। মংগল ইংহি ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। বিদ্যালয়ৰ অধ্যক্ষ DB যাদৱৰ বিৰুদ্ধে বহিল প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনৰ অধ্যক্ষ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আছে কেতবোৰৰ গুৰুত্বপূৰ্ণ অভিযোগ। উল্লেখযোগ্য যে এই বিদ্যালয়খনত বহুদিনৰ পৰাই অভাৱ বিজ্ঞান শিক্ষকৰ। আশ্চৰ্যৰ বিষয় যে ইমান গুৰুত্বপূৰ্ণ বিষয়ত অধ্যক্ষই কোনো ব্যৱস্থাই লোৱা নাই। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীক প্ৰতিদিনেই অধ্যক্ষ দীনেশ বাবু যাদৱে দুৰ্ব্যৱহাৰ কৰি আহিছে। আনকি ছাত্ৰ-ছাত্ৰীক অতি নিম্নমানৰ খাদ্য যোগান ধৰাৰ উপৰিও অতি দুৰ্গন্ধময় পানী সেৱনৰ বাবেও বাধ্য কৰোৱাই আহিছে। এনেধৰণৰ বিভিন্ন সমস্যাত অতিষ্ঠ হৈ আজি ছাত্ৰ-ছাত্ৰীসকলে পাঠদান এৰি নামি পৰে প্ৰতিবাদত। ইতিমধ্যে প্ৰতিবাদ চলি থকাৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষই নিয়ন্ত্ৰণ কৰিব নোৱাৰাত আৰক্ষী মোতায়েন কৰিবলগীয়া হয় বিদ্যালয়খনত। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদৰ পিছতেই অধ্যক্ষ দীনেশ বাবু যাদৱক শ্বিলং আঞ্চলিক কাৰ্যালয়লৈ বদলি কৰি দিয়াৰ লগতে তেওঁৰ ঠাইত ডিফু জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষক বৈঠালাংছ জৱাহৰ নবোদয় বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে তৎকালে দায়িত্ব দিয়া হৈছে। সংগ্ৰাম আদৰ্শ গাঁৱৰ মানে যিটো বাসিন্দা হিচাপে মই সংগ্ৰাম নবোদয় স্কুলতে মই উপস্থিত হৈ আপোনালোকে যিটো আজি মোক প্ৰশ্নটিয়ে মোক সুধিলে, প্ৰকৃততে ইয়াতে আমি যিখিনি জানো বহুদিনৰ পৰা আমি পাই আহিছোঁ আৰু এবাৰ বুলি নহয় যোৱাবাৰতো তাৰমানে এই প্ৰিন্সিপালৰ ওপৰতে স্কুলখনৰ যিটো মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি লৈখিনি আমাৰ ইয়াত গাৰ্জেনৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টক এনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু টিচাৰ যিটো ক্ৰাইচিছ, কাৰণ আজিৰ দিনত চবেই জানে যে এই এডুকেশ্যনৰ ক্ষেত্ৰত যে আমি কেনেকৈ ল'ৰা ছোৱালীবিলাকক আগত লৈ নিব পাৰোঁ। আজি এই সমস্যাত আমি কেনেকৈ গাৰ্জেনবিলাকে এই সমস্যাটো দূৰ কৰিব পাৰে, আমি বাৰে বাৰে প্ৰিন্সিপালকো আমি এবাৰ নহয় দুবাৰ নহয় আমি কথা পাতি আহিছোঁ। কি বিচাৰে আপোনালোকে? আমি এই প্ৰিন্সিপালজনৰ যিখিনি মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি লৈখিনি বিহেভিয়াৰৰ পৰা আৰম্ভ কৰি লৈখিনি আমি এই প্ৰিন্সিপালটো আমি ছাত্ৰ-ছাত্ৰী যেনেকৈ অভিযোগ আনিছে আমি মানে আমাৰ গাৰ্জেনৰ তৰফৰ পৰা আমি অভিযোগ আনিছোঁ, তেখেতক মানে অতি সোনকালে ইয়াৰ পৰা মানে ট্ৰেন্সফাৰ দিয়ে বুলি আমি দাবী কৰিছোঁ। আৰু লোকেলিটি আমি যিখিনি মানে ইয়াত আমি যি সুখ শান্তিৰে আমি আছোঁ, এতিয়া বৰ্তমান এই নৱোদয় হোৱাৰ পৰা আজি এই প্ৰথমবাৰ আমি পাইছোঁ এনেকৈ ভুক্তভোগী, গতিকে এই ভুক্তভোগী যাতে ভৱিষ্যত যাতে নহয় সেইবুলি আমি কামনা কৰিছোঁ। इस स्कूल से हम लोग 4-5 साल से जुड़े हैं, हमारे बच्चे यहाँ पढ़ रहे हैं, लेकिन व्यवस्थापिक रूप से टीचरों का जो समस्या है, टीचर लोगों के साथ में प्रिंसिपल को सुनने के अनुसार ऐसा टॉर्चर करते हैं कि कोई भी टीचर यहाँ रहना नहीं चाहता। जो बढ़िया टीचर आता है ट्रांसफ़र करके चला जाता है, यहाँ से दूर चले जाते हैं। बच्चों का ऐसा समस्या आ गया, किसी भी गार्जियन के साथ में भी जो व्यवहार है थोड़ा रफ देखने को मिलता है प्रिंसिपल महोदय का। हम लोगों ने बार बार रिक्वेस्ट किया कि सर अपना मैनर को चेंज कीजिए, फिर भी उनका बदलाव नहीं आता है। बच्चे हमारे अनुसार यहाँ पर 2 बार स्ट्राइक किया गया, 2 बार DC महोदय यहाँ पर आए, लेकिन अभी आज तक इस प्रिंसिपल के प्रति किसी भी प्रकार का पदक्षेप नहीं लिया गया। और बच्चों का डिमांड है, हम सबका भी डिमांड है कि स्कूल व्यवस्थापित रूप से चले और ये प्रिंसिपल ट्रांसफ़र हो जाए। ये प्रॉब्लम हम लोग का दूर चाहिए ताकि हमारे बच्चों का भविष्य अच्छा बने। और बहुत से बच्चे यहाँ पर जवाहर नवोदय का मतलब होता है गरीब बच्चे यहाँ आकर के पढ़ते हैं, BPL कैटेगरी के लड़के पढ़ते हैं, लेकिन BPL कैटेगरी का जो भी प्रॉब्लम बच्चों ने आकर करते हैं तो वो बढ़िया से शेयर नहीं करते इस बात को गार्जियन के साथ में। जो गार्जियन को अगर पाते हैं कि गार्जियन यदि थोड़ा कमज़ोर है तो उसको थोड़ा रफ बिहेव करते हैं, लेकिन जो गार्जियन थोड़ा माने जैसे कि उनसे बात करने का क्षमता रखता है तो उनके साथ में थोड़ा पोलाइटली बात करते हैं, अन्यथा प्राय गार्जियनों को वो नेग्लिजेंसी करते हैं। संपूर्ण रूप से बच्चों का व्यवस्था नहीं था, कुछ दिन पहले पानी का भी व्यवस्था नहीं था। पहले आप लोग खुद सोच कर देखिए, यदि पानी का व्यवस्था अगर नहीं रहेगा तो बच्चे यहाँ पर किस तरीके से, अगर सरकार यदि इस व्यवस्था को, इस कुव्यवस्था को व्यवस्था में अगर नहीं बदलती है तो हमारे जो बच्चे यहाँ पर पढ़ रहे हैं, हमारे बच्चों को ये उचित व्यवस्था दे। जो 9-10 में जो बच्चे हैं रजिस्टर्ड ऑलरेडी हो चुका है JNV में, उन लोगों को किसी हमारे स्टेट लेवल के स्कूल में ले जा करके बच्चों को एडजस्ट किया जाए, नहीं तो समस्या का समाधान किया जाए। इस तरीके से अफलातून में विपद में हम अपने बच्चों को छोड़ना पसंद नहीं करेंगे। आप लोगों का सहायता हमारे बच्चों को चाहिए और हमें भी चाहिए ताकि यहाँ का शिक्षा व्यवस्था जो है सही ढंग से चल सके। टीचर के बारे में क्या? हाँ सर, हाँ सर, शिक्षकों का बहुत कमी है। साइंस का भी टीचर नहीं है, मैथ का भी टीचर नहीं है। जो सुनने में आता है कि टीचर जो आते हैं प्रिंसिपल के बिहेव के कारण लोग यहाँ से ट्रांसफ़र करके चले जाते हैं।
और हमारा कार्बी आंगलंग जो एरिया है पहाड़ी इलाका है, टीचर लोग तो कैसे आते नहीं है, जो आते हैं प्रिंसिपल के बिहेव से वो लोग यहाँ से ट्रांसफर करके चला जाते हैं। जैसे कि पंजाब के एक शिक्षक थे, बहुत बढ़िया टीचर थे मैथमेटिक्स का, वो भी यहाँ से चले गए। हालांकि उनका कारण नहीं है कि क्यों यहाँ से चले गए, जानकारी के तहत प्रॉब्लम के चलते ही गए, जो टर्चर होता है इसी के चलते शायद वो चले गए हैं, जहाँ तक हम लोगों को जानकारी है। वोथात लांसर प्रजासन इंखे रिपोर्ट काट न्यूज। কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ অধীনত নতুন নিৰ্বাচনী খচৰা নীতি প্ৰস্তুতিৰ কাম আৰম্ভ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পৰিষদৰ অধীনত ইতিমধ্যে লংচিং তকবিৰ অধ্যক্ষতাত গঠন কৰা 15জনীয়া ড্ৰাফটিং কমিটিয়ে প্ৰস্তুত কৰিবলগীয়া নতুন নিৰ্বাচনী খচৰাই নিৰ্ণয় কৰিব কাৰ্বি আংলং খিলঞ্জীয়াসকলৰ ভৱিষ্যত। অসম উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত ইতিমধ্যে গঠিত ড্ৰাফটিং কমিটিয়ে নতুন নিৰ্বাচনী খচৰা প্ৰস্তুত কৰি খিলঞ্জীয়াসকলৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ দিশে আগবাঢ়িছে। পৰিষদৰ মুখ্য সচিব তৰফৰ পৰা দিয়া নিৰ্দেশ পত্ৰ অনুযায়ী এই সন্দৰ্ভত প্ৰয়োজনীয় দিহা পৰামৰ্শৱলী কোনো ব্যক্তি বা দল সংগঠনক পৰিষদৰ অধীনস্থ বিধায়িনী বিভাগৰ উপসচিব কাৰ্যালয়ত জমা দিয়াৰ বাবে কোৱা হৈছে। আনহাতে এই নতুন খচৰা নীতিৰ প্ৰস্তুতিকৰণ সময়সীমা অহা 30 ছেপ্টেম্বৰলৈকে বান্ধি দিয়া হৈছে। লংচিং তকবিৰ নেতৃত্বত হ'বলগীয়া নতুন নিৰ্বাচনী নীতিয়ে কাৰ্বি আংলঙৰ অনাগত ৰাজনৈতিক প্ৰেক্ষাপটত বহু গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ লগতে জিলাখনৰ সমগ্ৰ খিলঞ্জীয়াসকল ইয়াৰ সুদূৰ প্ৰসাৰী ফল নিত্যান্ত নিৰ্ণায়ক হ'ব বুলি একাংশ চিন্তাশীল মহলে মতামত ব্যক্ত কৰিছে। বুকাজান জিলা বিলিবাৰ চাৰ্চৰ ইষ্টাৰ্ণ চাৰ্চৰ উদ্যোগত বালিপথাৰ MPHCৰ চৌহদত 30 আগষ্টত ৰূপায়ণ কৰে স্বচ্ছ অভিযান কাৰ্যসূচী। আজি এইদৰে ৰূপায়ণ কৰা চাফাই কাৰ্যসূচীৰ সন্দৰ্ভত ৰেভাৰেণ্ড ফাদাৰ এলবাৰ্ট গুইটেই সাংবাদিকৰ আগত ব্যক্ত কৰে যে সমগ্ৰ ভাৰততে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই অভিযানৰে অংশ হিচাপে তেওঁলোকে বালিপথাৰ MPHC চৌহদত ৰূপায়ণ কৰা হয় স্বচ্ছ অভিযান কাৰ্যসূচী। কাৰ্যালয়ত নিতৌ চাফ চিকুণ ৰখাৰ বাবে পৰাপক্ষত সচেষ্ট হ'ব লাগে আটায়ে, আৰু সেইবুলি কেৱল চিকিৎসালয়তে নহয়, বিদ্যালয় মহাবিদ্যালয় ঘৰ দুৱাৰ তথা চৌহদ বজাৰ আদি চাফ চিকুণ কৰি ৰাখিব লাগে। উল্লেখ্য, এই চাফাই কাৰ্যসূচীত 30তকৈ অধিক পুৰুষ মহিলাসকলে অংশ লয়। Acha nalitum ante labang sobtha grad fan ko pi awareness pingtung. Ane rada tu fan natum ni kampung ke lapo hello. Naso cleanliness ke inuret arpu kali. Adu kabes tame arpu dure posi lake anu tins tame thang kidu adim lapen ajaga lapen. Natum environment protect na host tame Panghanji cleanliness ke kinang solo po para tentang sini dom pen public place non private adim tame lapen itum kido adim tame pangthir jil asam cleanliness ke kinang solo okan ke menang pan tame lapen itum ningarong kirong pan tame ai hui non tame safai বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Grand opening, Claret Beauty Parlor. Beauty that's naturally you. A unisex parlor for the first time in town. For all beauty needs, specializing in facial, hair spa, hair straightening, hair cutting, shaving, hair curly, tattoo, body spa, pedicure and medicare. Opening on 28th of August 2018. Claret Beauty Parlor, Diffu Main Market Road, Bharati Lodge near Iron Bridge. Please step in Ishan Motors.
A showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come one, come all. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কাৰ্বি ফিল্ম জগতৰ বাবে নতুন আৰু ভাল খবৰ ইতিমধ্যে জিৰপো চিনে প্ৰডাকশ্যনে প্ৰস্তুতি লৈছে নতুন কাৰ্বি ফিল্ম নিৰ্মাণৰ বৃহস্পতিবাৰে তাৰালাংস্থিত কাৰ্বি জাতীয় বীৰ থংনগবেৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাৰ্ঘ্য যাচি আশীষ প্ৰাৰ্থনা কৰে থংনগবে ফিল্ম নিৰ্মাণকাৰীসকলে জিৰপো চিনে প্ৰডাকশ্যন বেনাৰত থংনগবে নামৰ ফিল্ম নিশ্চয় প্ৰডাকশ্যনৰ বাবে গুৰুত্বপূৰ্ণ আৰু যথেষ্ট দায়িত্বগধুৰ হ'ব সেয়েহে এই নিৰ্মাণকাৰীসকলে কাৰ্বি জাতীয় বীৰ থংনগবেৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি যাচি আশীষ বিচাৰিলে এই ফিল্ম নিৰ্মাণকাৰীসকলে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কাৰ্বি ফিল্ম ছ'চাইটিৰ সাধাৰণ সম্পাদক দিলীপ বে প্ৰমুখ্য ছ'চাইটিৰ বিষয়া তথা সদস্যসকলে যোগদান কৰে উল্লেখ্য থংনগবে ফিল্মত মুখ্য ভূমিকাত অভিনয় কৰিব ৰাজীৱ তেৰাং মিৰমিলি ৰংপিপি দিলীপ বে আৰু প্ৰেমচন্দ তেৰাঙে হাঞ্জালাংছ স্পৰ্ট এছ'চিয়েশ্যনৰ উদ্যোগত হাঞ্জালাংছ খেলপথাৰত 19 সংখ্যক সদৌ কাৰ্বি আংলং আন্তঃ-চাব এছ'চিয়েশ্যনৰ মহিলা ফুটবল চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰে আজি ছেমি ফাইনেল 19 সংখ্যক সদৌ কাৰ্বি আংলং আন্তঃ-চাব এছ'চিয়েশ্যনৰ মহিলা ফুটবল চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ ছেমি ফাইনেলত বালিপথাৰ স্পৰ্টছ এছ'চিয়েশ্যন আৰু লাংহিন স্পৰ্টছ এছ'চিয়েশ্যনৰ মাজত অনুষ্ঠিত হয় আজি ছেমি ফাইনেল খেলখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কৰ অধ্যক্ষ ছাৰ্ভে ছেমি ফাইনেল খেলখনৰ উদ্বোধন কৰে
বালিপথাৰ স্পৰ্টছ এছ'চিয়েশ্যন আৰু লাংহিন স্পৰ্টছ এছ'চিয়েশ্যনে ছেমিফাইনেল খেলখনত নামিয়ে দুয়ো দলে প্ৰতিযোগিতামূলকভাৱে খেলিবলৈ আৰম্ভ কৰে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত চাই দৰ্শকে যথেষ্ট আনন্দ উপভোগ কৰে খেলখনত লাংহিন স্পৰ্টছ এছ'চিয়েশ্যনে 2 গ'ল দিয়াৰ বিপৰীতে বালিপথাৰ স্পৰ্টছ এছ'চিয়েশ্যনে প্ৰত্যুত্তৰ দিয়ে 1 গ'ল অৰ্থাৎ খেলখনত লাংহিন স্পৰ্টছ এছ'চিয়েশ্যনে 2-1 গ'লত বালিপথাৰ স্পৰ্টছ এছ'চিয়েশ্যনক পৰাস্ত কৰি ফাইনেল খেলত প্ৰৱেশ কৰে ফাইনেল খেলত টুমপ্ৰেং স্পৰ্টছ এছ'চিয়েশ্যন আৰু লাংহিন স্পৰ্টছ এছ'চিয়েশ্যনৰ মাজত অনুষ্ঠিত হ'ব এই ফাইনেল খেলখন অনুষ্ঠিত হ'ব 1 ছেপ্টেম্বৰত বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ডিলাই ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰামচতেৰণ স্মৃতি আন্তঃডিলাই ফুটবল লীগ মেচখন 30 আগষ্টত সফল সামৰণি পৰে চূড়ান্ত লীগ মেচত ডায়মণ্ড ফুটবল ক্লাবে প্ৰতিদ্বন্দ্বী ক্লিয়াৰডাপ ফুটবল ক্লাবক 1-0 গলত হৰুৱাই বিজয় খিতাপ দখল কৰে ৰামচতেৰণ স্মৃতি আন্তঃডিলাই ফুটবল ক্লাব লীগ মেচৰ উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ স্পিকাৰ লংকি টিমুঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইয়াৰ উপৰি সভাত উপস্থিত থাকে বৰজান ভিডিসি অধ্যক্ষ কৃষ্ণ ৰংফাৰ বিশিষ্ট সমাজকৰ্মী জয়সিং ৰংফাৰকে ধৰি স্থানীয় বহু বিশিষ্ট ব্যক্তিসকলে সভাত উপস্থিত থাকে আজিৰ এই চূড়ান্ত ফুটবল লীগ মেচখনত ডায়মণ্ড ফুটবল ক্লাব আৰু ক্লিয়াৰডাপ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় ডায়মণ্ড এফচি 1-0 গলত ক্লিয়াৰডাপ এফচিক হৰুৱাই চূড়ান্ত বিজয় খিতাপ অৰ্জন কৰে আনহাতে আজি অন্তিম মেচখনত উত্তম প্ৰদৰ্শন কৰা খেলুৱৈ হিচাপে ডায়মণ্ড এফচিৰ ৰঞ্জিত ৰংপিক মেন অফ দ্য মেচ আৰু অনুশাসন পালন কৰাৰ ক্ষেত্ৰত উত্তম খেলুৱৈৰ দল হিচাপে ক্লিয়াৰডাপ এফচিক পুৰস্কাৰ প্ৰদান কৰে মংগল ইংঘিৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ